হেল্ল' এভৰিৱান, ৰিয়ান ৰুহি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনালোঁ। আৰু আজি আমি লৈ আহিছোঁ আপোনালোকক বজালিত অনুষ্ঠিত হোৱা অসমী চৰচ মেলাখনলৈ। আৰু বহুত বেছি ভাল লাগিলে চৰচ মেলাখনলৈ আহি, আৰু সেয়েহে অকণমান স্মৃতি ধৰি ৰাখিবলৈকে ভিডিঅ'টো বনালোঁ আৰু আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব। তেনেহ'লে বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি। আমি কিছু দেৰি নৃত্য গীত উপভোগ কৰিলোঁ। ইয়াত সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে আৰু খুব সুন্দৰ নৃত্য গীতসমূহ আপোনালোককো দেখুৱালোঁ। আৰু ইয়াত সুন্দৰ সুন্দৰ বিপণীসমূহ আহিছে, আমাৰ অসমৰে হওক বা বাহিৰৰ পৰাই হওক, সকলো থলুৱা খাদ্যৰ পৰা আদি কৰি সকলোখিনি থলুৱা সাজপাৰৰ পৰা তেওঁলোকে ঘৰতে নিৰ্মাণ কৰা সকলোখিনি ইয়াত বিপণীত লৈ অহা হৈছে। আৰু সুন্দৰ সাজপাৰবোৰ আমাৰ অসমীয়া সাজপাৰ হওক বা যিকোনো বাহিৰৰ পৰাও আহিছে, খুব সুন্দৰ মানে ভাল লাগিলে চাই। কাঠৰ বস্তুৱেই হওক, সকলোবোৰ হাতেৰে নিৰ্মিত আৰু ঘৰতে বনোৱা হয়, সেয়েহে খুব বেছি ভাল লাগিলে। এয়া চাওক, হেণ্ডমেড ইয়েৰিংবোৰ চব গছৰ গুটিৰ পৰা বনোৱা হৈছে, বাঁহৰ পৰা বনোৱা হৈছে। ময়ো এযোৰ লৈ ল'লোঁ, সোণাৰুৰ গুটিৰ পৰা বনোৱা ইয়েৰিং। আটাইতকৈ বেছি ভাল লগা কথাটো হ'ল আমাৰ ৰুহিয়ে ইয়াত এটা নৃত্য পৰিৱেশন কৰিব, আৰু ইয়াত সুন্দৰ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে, আপোনালোকে দেখিছেই নিশ্চয়। আৰু বলক তেনেহ'লে তাইক পটাপট ৰেডি কৰি লৈ আহোঁ। আৰু মই বহুত বেছি এক্সাইটেড, কাৰণ আজি তাই ফাৰ্ষ্ট টাইম ষ্টেজত উঠিব আৰু কি কৰিব নাজানো। আৰু এয়া ৰেডি কৰি লৈ চলি আছে। আজি ৰুহি আমাৰ ফাৰ্ষ্ট টাইম ষ্টেজত ডান্স কৰিব, আৰু এতিয়া আমি মেকআপ কৰি আছোঁ। Uno আমার ফার্স্ট हो गया। आपको क्या लगेगा ना स्टूडियो दे दिया तो हो गया। ইয়ান, তুমিও ডান্স কৰিবা নেকি? মই নহৰো চাইছে কি মই কি কৰিব? বাবু, তোমাৰ ফটোটো গুচাই দিয়া, নহ'লে ছোৱালী নিচিনা লাগিছে। এয়া হৈছে আমাৰ ৰুহিৰ ফাইনেল লুক, আৰু আমি আহি গ'লোঁ সাজি কাচি, আৰু ইয়াত ৰৈ আছোঁ। বেলেগ বেলেগ অনুষ্ঠানসমূহ চলি আছে, আৰু তাৰপিছতে আমাৰ ৰুহি যাব, আৰু আপোনালোকক দেখুৱাই থাকিম। বলক এইবাৰ আমাৰ ৰুহি নৃত্য উপভোগ কৰোঁ।
আমি ধন্যবাদ জনাইছোঁ আৰু আশীৰ্বাদ কৰিছোঁ কণমানি শিল্পীগৰাকীক। এয়া আমাৰ ৰুহি ষ্টেজৰ পৰা আহি গ'ল ডান্স কৰি, আৰু সঁচাকৈ আজি মই বহুত বেছি সুখী, কাৰণ তাই আজি ফাৰ্ষ্ট টাইম ষ্টেজত উঠিছে আৰু অকণো ভয় কৰা নাই। নৃত্য বহুত বেছি ভাল হোৱা নাই যদিও, কাৰণ তাই একেবাৰে শিকা নাই, মই অকণমান শিকাই দিছোঁ বা ইউটিউবত চাই তাই অকণমান শিকিবলৈ চেষ্টা কৰিছিলে নিজে, আৰু খুব বেছি তাইৰ আগ্ৰহ ডান্সৰ প্ৰতি। নাজানো পিছলৈকে কি হ'ব, কিন্তু তাই খুব সুন্দৰকৈ ভয় নকৰাকৈ ষ্টেজত উঠিছে। সেইখিনি আমাৰ কাৰণে বহুত বেছি ডাঙৰ কথা। আৰু আজিলৈ আহিছোঁ। ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব, আৰু আপোনালোকে ভিডিঅ'সমূহ চাই ভিউজ বাৰু হয়, মই নোহোৱা বুলি নাই কোৱা, কিন্তু অকণমান লাইক আৰু কমেণ্ট কমকৈ আহে, বা ছাবস্ক্ৰাইবাৰো বহুত বেছি হোৱা নাই, আপোনালোকে দেখিছেই। তেনেহ'লে নিশ্চয় যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া চাওক, সুন্দৰ জিলেপিৰ সোৱাদ ল'লোঁ পূজা বুলি, আৰু আমাৰ ধুনু দুটায়ে চানপাপৰি পূৰা একেবাৰে মুখ ৰঙা হৈ গৈছে, দেখিছেনে নাই আপোনালোকে কেনেধৰণে খাই আছে। পূজা বুলি সিহঁতক মানে এইটোৱে লাগে খালি, আৰু জেলেপি লাগে, বাকী একো নালাগে।